নমস্কাৰ মই দেৱজিৎ আপোনালোক সকলোলৈকে পোনপ্ৰথমে ছ'চিয়েল মিডিয়া প্লেটফৰ্মলৈ স্বাগতম জনাইছোঁ। আজি আছোঁ আপোনালোকক দেখাইছোঁ এটা ধুনীয়া জেগা, পাহাৰীয়া জেগাৰ মাজত আছোঁ আমি দুজনে। গতিকে পাহাৰীয়া জেগা বুলি ক'লে ভাল লাগে আৰু একচুৱেলি প্ৰাকৃতিক সৌন্দৰ্যৰে অপূৰ্ব নান্দনিক দৃশ্যবিলাক চাই খুবেই ভাল লাগিছে। চব গৰমৰ বতৰ, এতিয়া জুন জুলাই আগষ্ট ছেপ্টেম্বৰলৈকে গৰম প্ৰভাৱ পৰিব আমাৰ ৰাজ্যখনৰ লগতে সমগ্ৰ দেশবাসীৰ মই আহ্বান জনাইছোঁ আপোনালোকে গৰমৰ ছিজনকেইটা অন্ততঃ আপোনালোকে গৰমৰ পৰা ছেফটিক থাকিবৰ কাৰণে পানী দৈনিক পানী খাবলৈ ট্ৰাই কৰিব 2-3 লিটাৰ। আগত যদি আপোনালোকে ডেইলি মিনিমাম 2 লিটাৰ পানী জৰুৰী হৈছিলে, এজন মানুহৰ এদিনত মিনিমাম খাব লাগে স্বাস্থ্যটো ভালে ৰাখিবৰ কাৰণে 2 লিটাৰ পানী খোৱাৰ দৰকাৰ। লগতে এই গৰমৰ ছিজনৰ কাৰণে আপোনালোকে 2 লিটাৰ ঠাইত আপোনালোকে 3 লিটাৰ পানী খাবলৈ ট্ৰাই কৰিব, 3-4 লিটাৰ। তেতিয়া আমাৰ দেহাত যিমান গৰম ওলাব, গৰম হ'ব, আমাৰ ঘাম ওলাব দেহৰ পৰা আৰু পানীটো ওলাই গৈ থাকে। গতিকে পানী বেছি খোৱাটো খুবেই জৰুৰী মই ভাবোঁ। আমাৰ অসমবাসীৰ লোকসকলৰ লগতে মই আকৌ এবাৰ কৈছোঁ ভাৰতবাসীৰ আমাৰ তামিলনাডু ৰাজ্যত, আমাৰ ভাৰতৰ তামিলনাডুত বেছি গৰম হয়। আমাৰ যিহেতু নৰ্থ ইষ্টত ইমান গৰম নহয় যদিও আমাৰ নৰ্থ ইষ্টৰ ৰাজ্যখনৰ ভিতৰত আমাৰ অসমত অকণমান গৰমৰ প্ৰভাৱটো বেছি পৰে। যিহেতু ভাৰতবৰ্ষৰ কথা ক'বলৈ গ'লে তামিলনাডু, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ আৰু আপোনাৰ কলকাতা, ৱেষ্ট বেংগল, বিভিন্ন ছত্তীশগড়ৰ পৰা ধৰি বিহাৰতো বহুত গৰম হয়। চ' সমগ্ৰ মই ৰাজ্যবিলাককে কৈছোঁ আমাৰ নৰ্থ ইষ্টত যিহেতু অকণমান গৰমৰ প্ৰভাৱটো তাপমাত্ৰা অলপ কম হয়। গতিকে যিসকলে তামিলনাডুত আছে, আমাৰ অসমীয়া লোকো তাত কৰ্মৰ সূত্ৰে তামিলনাডুত বাহিৰত আছে, তেখেতসকলকো আহ্বান জনাইছোঁ আপোনালোকে অন্ততঃ গৰমৰ কেইদিন আপোনালোকে ভালদৰে থাকিব আৰু নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব। আৰু যিহেতু কামটো কৰিবই লাগিব আৰু ডেইলি দিন হাজিৰা যিবিলাকে কৰে, মোৰ দাদা, বাইদেউ, ভাইটি, বৰদেউতা সকলোকে কৈছোঁ আপোনালোকে গৰমৰ কেইদিন নিজকে ছেফটি চলিব। গৰমৰ কেইদিন পাৰিলে গৰম কামটো কৰিবই লাগিব, কামৰ মাজতে আপোনালোকে মাজে মাজে ৰেষ্ট ল'বলৈ ট্ৰাই কৰিব আৰু গৰমৰ পৰা হাত সাৰিবৰ কাৰণে নেমু পানী খাব। আগত যদি আপোনালোকে 2 লিটাৰ পানী খাইছিলে, এইকেইদিন অন্ততঃ জুন জুলাই আগষ্ট ছেপ্টেম্বৰলৈকে গৰম হ'ব, 4 মান্থ গৰম হ'ব। গতিকে এইকেইদিন আপোনালোকে অন্ততঃ 3 লিটাৰ 4 লিটাৰ যিমান পাৰে আপোনালোকে পানী বেছিকৈ খাব আৰু নিজৰ স্বাস্থ্যটো তেতিয়া ভালে ৰাখিব। নিজৰ স্বাস্থ্য ভাল ৰাখিলে সকলোবোৰ ঠিক থাকিব। আৰু মই তাৰ মাজতে ক'বলৈ লৈছোঁ যিহেতু এইকেইদিন আপোনালোকে ভেজ খাব, মানে নিৰামিষ আহাৰ ভোজ কৰিব, নিৰামিষ আহাৰ খাব, মাছ মাংস টোটেলি কমাই খাব। এইটো গৰম দেখিছে, কেতিয়াবা তাৰ মাজতে যদি বৰষুণ দিয়ে ডাৱৰীয়া বতৰত, তেতিয়া আপোনালোকে মাছ মাংস খাব। যদি আপোনালোকে নোৱাৰে মাছ মাংসটো এৰিব, আৰু কিছুমানেতো এনেও মাছ মাংসটো খায়ে থাকে 2-3 দিনৰ মূৰৰ প্ৰতি। গতিকে যিসকলে নোৱাৰে তথাপিও আপোনালোকে যদি বতৰটো অলপ যদি মানে ডাৱৰীয়া হয়, তেতিয়া আপোনালোকে মাছ মাংসটো খাব পাৰিলে। পৰাপক্ষত আপোনালোকে মাছ মাংস এইকেইটা মাহ মিনিমাম আপোনালোকে গ্ৰীষ্মকালীন মাহ, গতিকে এই মাহটোৰ পৰা আপোনালোকে মাছ মাংস ভেজ নিৰামিষ খাবলৈ ট্ৰাই কৰিব। গতিকে মোৰ ইমানেই আহ্বান আপোনালোকৰ সমগ্ৰ অসমবাসী ৰাইজক মই আহ্বান জনাইছোঁ, এইকেইদিন আপোনালোকে পানী বেছিকৈ খাব। আমাৰ ৰাজ্যখনত বহুত গৰম পৰিছে, আমাৰ নৰ্থ ইষ্টৰ ভিতৰত আমাৰ অসমত বেছি গৰম হয় আৰু আমাৰ ভাৰতবৰ্ষলৈ চাবলৈ গ'লে আমাৰ তামিলনাডুত বেছি গৰম প্ৰভাৱ পৰে, তামিলনাডু, বিহাৰ। গতিকে আপোনালোকক আৰু দেখাই আছোঁ, আপোনালোকে চাই থাকিব।